আমি ৰাস্তাটো অলপমান কনফিউজন হৈ গ'ল তো ইয়াত থুদি লওঁ অ বাইদেউ অ দাদা অ দাদা হেৰি মাঞ্জা ওলোৱা ৰাস্তাটো ইফালে নে ইফালে আছিলে অ ইফালে ন কিমান দূৰ আছে ইয়াৰ পৰা তেৰাং বস্তি হয় ন আচ্ছা আচ্ছা ঠিক আছে বা কুকুৰটো আপোনাৰ বডিগাৰ্ড ঠিক আছে দেই মানে ৰাস্তা ইয়াত দুটা যে সেইকাৰণে কনফিউজ হৈ গৈছোঁ ক'ত যাব ইফালে অঁ ইফালে গাঁও ন ঠিক আছে মানে তো মই আজি দেখাম আপোনালোকক দিচামা ৰোড এয়া হৈছে দিচামা ৰোড যিটো দিচামৰ পৰা মাঞ্জালৈ ওলাই যোৱাৰ ৰাস্তা তো আজি দিচামৰ পৰা আমি মাঞ্জা ফালে ওলাই যাম এইটো ৰোড যাম মাঞ্জা ওলাব পাৰিবনে ৰাস্তা ভাল আছে ঠিক আছে তো আমি চাম এয়া হৈছে দিচামৰ পৰা মাঞ্জা ওলাই যোৱা ৰাস্তা তো আজি প্ৰথমবাৰ আমি চেষ্টা কৰিম যে দিচামা যিটো দিচামা আমাৰ তাৰালাংচ হৈ পেলাই আহে তো সেইটো ৰোডৰ পৰা পুৰা হেৰিলৈকে মাঞ্জালৈকে যোৱা ৰাস্তা বলকচোন চাওঁ কিমান ভাল কিন্তু ৰাস্তাটো পুৰা কাচ্চা ৰোড যদি বৰষুণ হয় তেতিয়াহ'লে ইয়াত অহা যোৱা বহুত প্ৰব্লেম হ'ব কিন্তু ৰাস্তাটো তেনেকৈ আপ ডাউন বহুত কষ্টকৈ গৈ আছোঁ ইয়াৰ পৰা শুনিছোঁ 8 কিলোমিটাৰ আছে বুলি কৈছে চ' চাওঁচোন তো ইফালেদি গাড়ীও আহে তো 8 কিলোমিটাৰ আমি যাব লাগিব ইয়াৰ পৰা মাঞ্জা ওলাবলৈ ঐ হা আও লামা লুংগৰ গাড়ী ফাইবা নি গাড়ী কেতিয়াবা ফাই দুটাব ট্ৰাক তো সেয়া হৈছে দিচামাৰ পৰা মাঞ্জা ওলাই যোৱা ৰাস্তা শ্বৰ্টকাট যিটো দিচামা হয় আপোনালোকে মই শুনিছিলোঁ বহুত দিনৰ পৰা দিচামাৰ পৰা মাঞ্জা ওলাব পাৰে বুলি তো আজি নিজে আহিছোঁ মই চাবলৈ তো গৈ আছোঁ এয়া হৈছে দিচামা টু মাঞ্জা তো শুনিছোঁ 8 কিলোমিটাৰ বাপৰে বাপ দূৰ আছে কিন্তু 8 কিলোমিটাৰ হয়নে নহয় নাজানো এইখিনি ডাঙৰ গাড়ী আহে তো সেইকাৰণে ৰাস্তাটো অলপমান বেয়া তো আমি পৰীক্ষা কৰিম আজি চাওঁ যাব পাৰিবনে নাই এয়া পুৰা গাঁও কিনাৰটো পুৰা গাঁৱে আছে কিনাৰ গাঁও কিন্তু মাজত এয়া সৰু মৰু ৰাস্তা যিটো মাঞ্জালৈকে ওলাই এই ৰাস্তাটো কিন্তু যদি বৰষুণ হয় তেতিয়াহ'লে এই रास्ता आहातो किन्तु बहुत प्रॉब्लम होबो। तो जो लोग कार्बी आंगलोंग से है वो लोग अगर देखने से मालूम होगा ये दिसामा जो विलेज है जो तारालांगसो से होके आता है, ये दिसामा विलेज से होके मांजा जो विलेज है मांजा सबको मालूम है, जो हाईवे सामने में जो मांजा है विलेज है, तो मांजा तक निकलने के लिए ये रास्ता है। तो आज मैंने काफ़ी दिनों से सुना था कि दिसामा से मांजा निकलते हैं, तो मुझे यकीन नहीं था, लेकिन आज आया हूँ दिसामा की तरफ, तो हम लोग ट्राई कर रहे हैं आज दिसामा से मांजा तक निकालने के लिए। तो इसी रोड को मैं आप लोगों को दिखा रहा हूँ, तो आप लोग बने रहिए मेरे चैनल में। तो ये इस रास्ते को देख के ऐसा लगता है जैसे कि अगर बारिश होने से तो इस रास्ते में तो आना मुमकिन नहीं है, क्योंकि बहुत स्लिप होने वाला है अगर बारिश होने से। तो और ये जो मिट्टी वगैरह जो है यहाँ का जो मिट्टी है ना, बहुत ही मतलब स्लिप होने वाला है, ये लाल लाल वाला मिट्टी है। तो अभी तो बारिश नहीं है, अभी थोड़ा सूखा सूखा है। तो जा रहा हूँ मांजा की तरफ, चलो चल के देखते हैं यार, ट्राई करना है ना, चलो आराम से चल के देखता है। तो रास्ता ऐसा ही है, इतना अच्छा मतलब क्या पूरा ये अप डाउन वाला रास्ता है। लेकिन सिर्फ हम लोग ही नहीं, यहाँ बड़ा गाड़ी और ऑटो भी आ रहा है, देखिए। तो ये लोग भी ऑटो भी धीरे धीरे आता है।
निकलते हैं दिसामा से मांजा द फर्स्ट टाइम। काफ़ी दिनों से सुन रहा था मैं, तो यहाँ से वहाँ तक निकलता है। तो या আজি पूरा शाम সঁচাকৈ ওলাই নে নোলাই আমি গৈ আছোঁ, কিন্তু ওলাই বুলি কৈছে, কিন্তু ক'ত ওলাব নাজানো। আমি গৈ চাব লাগে, চালেহে গম পায়। তো গৈ আছোঁ আমি মাঞ্জা ওলাবলৈ। তো এইখিনিতো পূৰা গাঁও, এইটো চাব স্কুলো আছে ইয়াত গাঁও এৰিয়া এইখিনিত, কিন্তু ৰাস্তাটো অলপ বনাই দিব লাগিছিল। গাঁওটো এইটো বহুত পুৰণি গাঁও, ইয়াতে PHU আছে, পানীৰ হেৰিও আছে। গাঁওটো বহুত পুৰণি গাঁও হয়, কিন্তু পানীৰ ব্যৱস্থাটো আছে চাগে, কাৰেণ্টৰ ব্যৱস্থাও আছে, ইয়াত কাৰেণ্ট ব্যৱস্থা, কিন্তু ইয়াত ৰাস্তাটোহে মানে বেয়া এইখিনিত। কিন্তু যোনটো মেইন ৰোড হয়, সেই মেইন ৰোডটো এতিয়া বনাই আছে বাৰু, দিচামা যোনটো মেইন ৰোড হাইৱেলৈ ওলাই যাবলৈ, কিন্তু এই ৰাস্তাটো নহয়, অকণমান বেয়া, অকণমান নহয় বহুত বেয়া। ইয়াত ডাঙৰ ডাঙৰ গাড়ী আহে বুলি শুনিছোঁ, বাঁহ লৈ অহা গাড়ী এইবিলাক আহে। তো এইখিনিতেই হ'ব চাগে। যা ওলাই চাওঁ আজি কি হয় নেজানো, ৰাস্তাটো এনেকুৱা ধৰণৰ। অ দাদা মাঞ্জাটো ইফালে ওলাই না? ওলাটো ওলাই, খালি ৰাস্তাটো ঠিক আছে, পানী কাৰণে যাব পাৰে, পাৰিব না? কিমান দূৰ হ'ব ইয়াৰ পৰা? 6-7 কিলোমিটাৰ। 6-7 কিলোমিটাৰ, ঠিক আছে দে। তো আমি সুধিলোঁ, তো ইয়াৰ এজন মানুহ লগ পাইছিলোঁ, তো সুধিলোঁ এইখিনি মাঞ্জা ওলাই নে নোলাই বুলি সুধিছোঁ। তো ওলাব পাৰে বুলি কৈছে, যদি বৰষুণ নপৰে তেতিয়াহ'লে এইটো ৰাস্তাই মাঞ্জা ওলাব পাৰে। তো মই আগতে কৈছিলোঁ আপোনালোকক, ৰাস্তাৰ কণ্ডিশ্যনটো এনেকুৱা যে যদি বৰষুণ পৰে তেতিয়াহ'লে এই ৰাস্তাদি অহা বহুত মুস্কিল, প্ৰব্লেম হ'ব, কাৰণ এই মাটি ৰাস্তা ন, তো আপ ডাউন। তো সেইটো কাৰণে যদি বৰষুণ হয় তেতিয়াহ'লে এইখিনিত ওলোৱাটো অলপ প্ৰব্লেম হ'ব। কিন্তু এইখিনিত পূৰা গাঁও, এইটো খেতি পথাৰ, এইখিনিতো এই খেতি পথাৰ মাজেদি গৈছে এই ৰাস্তা। কি ধুনীয়া জেগা জেগাটো বহুত ধুনীয়া, পূৰা মানে গাঁৱৰ এটা মানে ফিল হয়, পূৰা মানে নিজৰ গাঁৱৰ মনত পৰি যায় এইবোৰ দেখিলে, কাৰণ আমিতো নিজৰ গাঁৱৰ পৰা বিলং কৰোঁতো। তো এইবিলাক দেখিলে মানে নিজৰ গাঁৱটোৱে মনত পৰে। তো ধুনীয়া পৰিৱেশ এইখিনিত। বৰষুণ পৰিলেহে ৰাস্তাটো বেয়া হ'ব, তো এনেইতো ঠিকে আছে, আহিব পৰা যায়। যদি বৰষুণ নপৰে তেতিয়াহ'লে আহিব পাৰে। অলপচোন চাওঁ কিমান কি পায়। ইয়াত দোকানবোৰ আছে। ইয়াত একদম ৰেবাত যিটো গুটি আছে বহুত ধৰিছে কিন্তু দেই। চলো, এয়া ৰাস্তাৰ কণ্ডিশ্যনটো অকণমান বেয়া, অকণমান মানে পূৰা ৰাস্তাটো গাঁৱলীয়া ৰাস্তা, পূৰা যদি বৰষুণ হয় তেতিয়াহ'লেতো হ'ব। মাঞ্জা ওলাব পাৰিব না দাদা? ঠিক আছে, ঠিক আছে। তো কৈছে ইয়াত মই সুধিছিলোঁ, তো মাঞ্জা ওলাব পাৰে না নোৱাৰে? ওলাব পাৰে বুলি ক'লে। বলক বাইদেউ, মাঞ্জা কিतना दूर होगा? दूर আছে ন? तो चलो चल के देखते हैं, निकलते हैं मांजा। थोड़ा दूर तो होगा, सुना था 7-8 किलोमीटर है, तो सच में ही 7-8 किलोमीटर होगा।
7-8 किलोमीटर मामूली नहीं, बहुत दूर है, क्योंकि रास्ता बहुत ख़राब है ना। अगर रास्ता ठीक होता तो आराम से चल जाता, लेकिन रास्ता ख़राब है। तो चलिए फिर भी ट्राई करते हैं, जाने में क्या है, चल के देखते हैं। ऐसा 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 करके जाना पड़ेगा। तो ये क्या है? ये टावर है, जियो या एयरटेल का सर में टावर लगा हुआ है। अगर बारिश होने से ना तो ये रास्ता तो आना मुश्किल है। बारिश नहीं होने से तो आराम से आ सकता है ये। देखिए मैं जो अभी आ रहा हूँ, तो এয়া হৈছে দিছামাৰ পৰা মাঞ্জালৈ অহা ৰাস্তা। এইয়া তো এইটো ৰাস্তা হৈছে দিছামাৰ পৰা মাঞ্জালৈ ওলাই অহা ৰাস্তা। মই বহুত দিনৰ পৰা শুনিছিলোঁ যে দিছামাৰ পৰা মাঞ্জা ওলাই আহিব পাৰে 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 বুলি সকলোৱে কয়, কিন্তু মই গম পোৱা নাছিলোঁ। কিন্তু আজি দিছামা আহিছোঁ, চ' দিছামা অহাৰ পিছতে দেখিলোঁ, তাত সুধিছোঁ কিছুমান মানুহক যে মাঞ্জা ওলাব পাৰে নে নোৱাৰে। তো পাৰে বুলি ক'লে, তো আমি ট্ৰাই কৰিছোঁ, চেষ্টা কৰিছোঁ যে দিছামাৰ পৰা মাঞ্জা ওলাই যাবলৈ। তো ৰাস্তাটো 7 নে 8 কিলোমিটাৰ বুলি কৈছে। তো এতিয়া বৰ্তমান গৈ আছোঁ, কিন্তু যদি বৰষুণ পৰে নহয় তেতিয়াহ'লে আপোনালোকে আহিব নালাগে, কাৰণ বৰষুণত এই ৰাস্তা বহুতো শ্লিপ হ'ব, কাৰণ ইয়াত বোকা বহুত হ'ব। তো সেইকাৰণে যদি বৰষুণ নপৰে তেতিয়াহ'লে আপোনালোকেও আহিব পাৰে। শ্বৰ্টকাট দিছামাৰ পৰা মাঞ্জা যদি ওলাব বিচাৰে তেতিয়াহ'লে আহিব পৰা যাব। এইটো চাই লওক, ৰাস্তাটো আপোনালোকে চালে নিজে গম পাই যাব। তো ৰাস্তাটো চাই লওক, ৰাস্তা কণ্ডিশ্যন কেনেকুৱা আপোনালোকে ভিডিঅ'টো নিজে চালে গম পাই যাব তো ৰাস্তাটো কেনেকুৱা। কিন্তু যদি বৰষুণ হয় তেতিয়াহ'লে আপোনালোকে নাহাটোৱে ভাল হ'ব মোৰ ছাজেশ্যনত, নহ'লে আপোনালোকে ফাঁচি যাব ৰাস্তাত, বহুত পিছল হ'ব ৰাস্তা। গৈ আছোঁ এনেকুৱাই পূৰা জংঘল জংঘল জংঘল, ইফালে জংঘল ইফালে জংঘল। এতিয়া গাঁও আছিলে, কিন্তু গাঁও এৰিয়াটো আমি পাৰ হৈ আহিলোঁ, এতিয়াতো জংঘলে জংঘলে গৈ আছোঁ, চাৰিওফালে জংঘল। তো ইয়াত এটা আছে ডাউন ডাউন, অঁ মই অকলে নহয়, মোৰ লগত আছে, তো আমি দুজন আহি আছোঁ। তো বলক, তো কিমান দূৰ পাৰে আমি চেষ্টা কৰিম। আহি আছে গাড়ী, আহি আছে, আমি অকল বুলি নহয়, বেলেগেও আহি আছে এই ৰাস্তাটি। ওলাই চাওঁচোন কি হয়, কিমান দূৰ সঁচা মাঞ্জালৈ ওলোৱা কথাটো সেইটো ৰাস্তা দি, এইটো আজি গম পাই যাম আমি, সঁচাকৈ ওলাব পাৰে নে নোৱাৰে। পাৰে পাৰে বুলিতো চবে ক'লে, কিন্তু সঁচাকৈ পাৰে নে নোৱাৰে এইটোৱে চাওঁ। এইখিনিত পূৰা গাঁও, এইখিনিতো পূৰা গাঁও এৰিয়া, কিন্তু গাঁও হ'লেও বহুত ভিতৰীয়া গাঁও, ভিতৰ চবফালে জংঘল জংঘল, মাজত এটা দুটা ঘৰ আছে। এইটো গাঁও কি গাঁও নাজানো, এইটো কিবা গাঁও হয়। তো আমি চেষ্টা কৰিছোঁ ওলাবলৈ, ইয়াৰ পৰা ওলাব পাৰি নে নোৱাৰি, মাঞ্জালৈ যাব পাৰি নে নোৱাৰি, বলকচোন চাওঁ। কিন্তু রাস্তা কোনটো কিনো বেলেবা রাস্তা বেলেবা অজাং থৈ নাই ইবো পিছি থাঙেবা বজাং থাংদো পিছি গাড়ি থাঙেবা ইবো থৈ ইজান জানাইত না তো তিনালি জালাংবা বা তো আমি অলপমান কনফিউজন হৈ গলো তো কাৰো ইজান দূৰ আছে ন ইয়াৰ পৰা দে মানে তাৰ মানে কি হ'ল ইয়াত দুটা ৰাস্তা আছিলে তো সেইকাৰণে আমি কনফিউজন হৈ গলো যে এটা লেফট আৰু এটা ৰাইট যায় তো তাতে কনফিউজন হৈ পেলাই ইয়াত এটা ঘৰ আছিলে খুৰা ঘৰ তো তাতে সোমাই আমি সুধিলো যে মাঞ্জা ওলোৱা ৰাস্তাটো কোনফালে তো তাক সুধি পেলাই কনফাৰ্ম হৈ গ'ল যে আমি ৰাইট সাইডেদি আহিব লাগে
যদি লেফ্ট সাইড যায় তেতিয়াহ'লে বেলেগ কিবা এটা গাঁৱত ওলাই চ' আমি ৰাইট চাইডেদি আহিলোঁ তো চাইছোঁ পূৰা গাঁও এৰিয়া কিন্তু এইটো পূৰা গাঁও তো ইয়াৰ পৰা ইমান দূৰ নহয় বুলি ক'লে কিমান দূৰ নাজানো ইমান দূৰ নহয়তো বুলি কৈছে অলপমান যালে পাই যাব বুলি কৈছে তো তাৰ মানে এনেকুৱা হৈছে দিছামৰ পৰা এইখিনি পূৰা গাঁৱটো আপোনাৰ মাঞ্জাৰ ওচৰে পাঁজৰে মানে পূৰা গাঁও হৈয়ে গ'ল তো এয়া তো সৰু সৰু ল'ৰা ছোৱালীবিলাকে খেলি আছে তো বলক আপোনালোকে চাই থাকিব তো দিছামৰ পৰা মাঞ্জাৰ যোৱাৰ ৰাস্তা এয়া কিন্তু বৰষুণ পৰিলে আপোনালোকে নাহাটো ভাল কিন্তু মই এতিয়া ছাজেশ্যন আকৌ বাৰ বাৰ কৈ আছোঁ কিন্তু ৰাস্তাটো এনেকুৱা নহয় ইয়াত মানে অলপ সাৱধানকৈ আহিব লাগে তো সেইকাৰণে বৰষুণ যদি হয় তেতিয়াহ'লে বহুত শ্লিপ হ'ব তো সেইটো চাবচোন ৰাস্তা তো এইবিলাক যদি বৰষুণ হয় কি হ'ব পাৰে তো এতিয়া বৰষুণ নাই সেইকাৰণে আমি আহিব পাৰিলোঁ আজি আমি অকল নহয় ইফালে পৰাও আহি আছে বাইক কিন্তু আহাটো আহিলোঁ ইয়াৰ মানুহকেইটা কিন্তু এক্সপাৰ্ট কিন্তু দেই গাড়ী চলোৱাত সদায় চলাই থাকে ন এইবিলাক তো সেইকাৰণে এইবিলাক মানুহবিলাক এক্সপাৰ্ট এইবিলাক ৰাস্তাত গাঁৱলীয়া ৰাস্তাত চলাবলৈ এক্সপাৰ্ট তো ময়োতো ওলাই আহিলোঁ কিন্তু মোৰ লগৰজন আহি পাৰিছেনে নাই অঁ সিও পাৰিলে তো কিন্তু আমছি দেই তলত চাব কিন্তু পাহাৰ হয় একো নাই চিধাকৈ যালে হৈ যায় তাৰপিছত এনেকুৱা যায় এয়া হৈছে পাহাৰ সেইটো পাহাৰ উঠিব লাগিব মাঞ্জা ৰোড দিছামা টু মাঞ্জা এইয়া সেই কৰি যাব লাগিব অঁ সিও আহি পালে বলক এতিয়া আকৌ ওলাই যাওঁ তো ইয়াত কি হয় আকৌ এটা গাঁও ৰাস্তা ইয়াৰ পৰা ৰাস্তা অকণমান ভাল হৈ গ'ল তো সেইটো ৰাস্তাই হ'ব মাঞ্জা ওলোৱা ৰাস্তাটো খৰি লৈ আহি আছে গাঁৱৰ ইয়াৰ মানুহবিলাকে গাঁৱৰ এইকাৰণে পুৰণি ৰাস্তা নেকি এইটো চাব ৰাস্তাটো এনেকুৱা ধৰণৰ তো আহি আপোনালোকে বেয়া ৰাস্তাটো পাৰ কৰি তো এনেকুৱা ৰাস্তা পাব মাঞ্জা কিমান দূৰ আছে মাঞ্জা অঁ দে থেংক ইউ তো ইয়াৰতো সুধিলোঁ তো ইয়াৰ পৰাও বোলে 8 কিলোমিটাৰ কিমান 8 কিলোমিটাৰ কিমান হয় এইখিনিতো পুৰা গাঁও গভৰ্ণমেণ্ট স্কুল আছে গাঁও আছে স্কুল আছে কিন্তু ৰাস্তাটোহে বেয়া তো এইখিনিত গাঁও আছে স্কুল আছে গোটেইখিনি আছে এইখিনিত কিন্তু এইখিনি ৰাস্তাতহে অলপমান প্ৰব্লেম এইটো চাবচোন মাঞ্জা ওলোৱা ৰাস্তাত এনেকুৱা হয় তো মাজত আহি আপোনালোকে গাঁও পাব এইখিনি পূৰা লেফ্ট ৰাইট এইবিলাক গাঁও আছে ইয়াতে তো এইবোৰ বেয়া ৰাস্তাটো পাৰ হৈ আহিলোঁ পূৰা বোকা ৰাস্তা বৰষুণ যদি হয় এইবিলাক ৰাস্তাটো একেবাৰে অৱস্থা নাইকিয়া হৈ যাব তো সেইটো ৰাস্তা পাৰ হৈ আমি গাঁও পালোঁ তো এই গাঁওটো পাৰ হৈ এতিয়া কি পায় নাজানো তো গৈ আছোঁ আকৌ তো চাই থাকিব আপোনালোকে তো আমি পাই গ'ল এইয়া হৈছে মাঞ্জা তো তাৰ পৰা আহোঁতে বহুতো ৰাস্তা বেয়া মাজত গাঁও পাই আহে এইয়া হৈছে পেট্ৰল পাম্প তো এইয়া আমি ওলাই আহিলোঁ পেট্ৰল পাম্প পালোঁ তো পেট্ৰল পাম্পৰ পৰা চিধা মাঞ্জা হাইৱেলৈকে আহি পাই গ'ল এইটো তো ৰাস্তাটো এইয়া হৈছে মাঞ্জা মেইন টাউনত আমি আহি পাই গ'ল তো বহুত ৰাস্তা বেয়া আছিল
বৰষুণত আপোনালোকে যাব নালাগে বৰষুণ হ'লে বহুতো কষ্ট বহুতো গাঁও আছে এই মাঞ্জা এই